নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মৰিচা শাকৰ চব্জি কেনেকৈ বনায়। এয়া আমি বনাবৰ কাৰণে বস্তু লৈ লৈছোঁ। এয়া মৰিচা শাক আৰু পিঁয়াজ কেইটুকুৰামান আৰু আলু সৰু সৰু চাইজত কাটি লৈছোঁ। এয়া চাওক, আদা নহৰু পেষ্ট বনাই ল'ম আৰু আপোনালোকে যদি জ্বলা খাই ভাল পায় জলকীয়া লৈ ল'ব। আমি 3টা লৈছোঁ, আপোনালোকৰ যেইটা মন যায় ল'ব পাৰে। এয়া আমি এতিয়া পিঁয়াজ দি লৈছোঁ। এতিয়া আমি আদা নহৰু পেষ্ট দি দিছোঁ। এইখিনি এতিয়া ভাজি আছোঁ, ভালকৈ ফ্ৰাই হ'বলৈ দিব। এতিয়া লাহে লাহে আমি মৰিচা শাকখিনি দি আছোঁ। আমি লাহে লাহে শাকখিনি দি আছোঁ। এয়া আমি কণবিলাহী কেইটামানো দি দিছোঁ। টেঙা খাই ভাল লাগে, সেইকাৰণে আমি কণবিলাহী দিছোঁ। আপোনালোকে দিবও পাৰে নিদিবও পাৰে। এয়া লাহে লাহে লৰাই দিছোঁ। এয়া আমি সোৱাদ অনুসৰি নিমখ দি দিছোঁ, হালধি। এতিয়া লাহে লাহে লৰাই দি আছোঁ। এতিয়া আমি ঢাকনিখন দি ঢাকি দিম। আধা ঘণ্টামান লাগিব, মাজে সময়ে লৰাই থাকিলেই হ'ল। এয়া প্ৰায় হৈ গৈছে। আমি গৰমে গৰমে পৰিৱেশন কৰিবলৈ ওলাইছোঁ। এয়া আমি এতিয়া খাম। নোখোৱা লোকেও এইটো খাবলৈ মন কৰিব এনেকৈ বনাই দিলে। এবাৰ খাই চাবচোন। আজিলৈ আহোঁ দেই।